নমস্কাৰ প্ৰথমে আপোনালোক সকলোকে ৰিংকুৰ পাকঘৰলৈ স্বাগতম জনাইছোঁ আশা কৰোঁ সকলো ভালে আছে আজি মই আপোনালোকলৈ চিকেনৰ একেবাৰে সহজ আৰু কম বস্তুৰে বনাব পৰা ৰেচিপি এটা লৈ আহিছোঁ মই যোৱাকালি বনাইছিলোঁ এতিয়া যেহেতু গুৱাহাটীত লকডাউন চলি আছে আৰু মই গুৱাহাটীত থাকোঁ বজাৰ সমাৰ সকলো বন্ধ ঘৰত থকা বস্তুৰে বনাইছিলোঁ খাবলৈ খুবেই টেষ্টি হৈছিল ভাবিলোঁ আপোনালোকৰ লগতো ৰেচিপিটো শ্বেয়াৰ কৰোঁ যদি আপোনালোকে ভিডিওটো চাই ভাল পায় প্লিজ লাইক শেয়াৰ আৰু কমেন্ট কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এতিয়া বলক বনাবলৈ কি বস্তুৰ প্ৰয়োজন হ'ব আপোনালোকক দেখুৱাও মই ব্ৰইলাৰ মাংস আধা কেজি ভালদৰে ধুই লৈ ইয়াত সোৱাদ অনুসৰি নিমখ হালধি আৰু অলপমান মিঠাতেল দি দিছোঁ এইখিনি ভালদৰে সানি লৈ এঘণ্টা সময়ৰ কাৰণে মেৰিনেট হ'ব দিম মাংসখিনি বনাবলৈ লৈছোঁ পিয়াজ দুটা বিলাহী দুটা দীঘলকৈ কাটি লৈছোঁ আদা নহৰু অলপ বেছিকৈ লৈছোঁ শুকান জলকীয়া তিনটা পকা জলকীয়া দুটা আলু দুটা এনেকৈ কাটি লৈছোঁ জিৰা গুৰি এচামুচ চিকেন মছলা এচামুচ গৰম মছলা আধা চামুচ আৰু লাগিব সোৱাদ অনুসৰি নিমখ আৰু হালধি এতিয়া গেছটো জ্বলাই পেনখন বহাই দি ইয়াত অলপমান মিঠাতেল দি দিছোঁ তেলখিনি গৰম হোৱাৰ পিছতে ইয়াত জলকীয়া কাটি থোৱা পিয়াজ বিলাহী আদা নহৰু গুটেখিনি দি দিছোঁ এতিয়া গেছৰ ফ্লেমটো লো কৰি লৈ এইখিনিত অলপমান নিমখ দি একেবাৰে ৰঙচুৱা হোৱাকৈ 15 মিনিট মান সময় ভাজিব লাগিব এইখিনি ভালদৰে ভজা হোৱাৰ পিছত ঠাণ্ডা হোৱাৰ পিছতে পেষ্ট বনাই লম এতিয়া মই আনটো গেছত কেৰাহীটো বহাই দিলোঁ ইয়াত প্ৰয়োজন অনুসৰি মিঠাতেলখিনি দি দিছোঁ তেলখিনি গৰম হোৱাৰ পিছতে ইয়াত অলপমান হালধি দি আলু কেপিচ দি দিছোঁ গেছৰ ফ্লেমটো মিডিয়াম কৰি লৈ এতিয়া এইখিনি ৰঙচুৱা হোৱাকৈ ফ্ৰাই কৰি ল'ম এইখিনি ফ্ৰাই কৰা হৈ গৈছে এতিয়া ইয়াত মেৰিনেট কৰি থোৱা মাংসখিনি দি দিছোঁ অলপমান লুটিয়াই দিয়াৰ পিছতে গেছৰ ফ্লেমটো মিডিয়াম কৰি লৈ এইখিনি ৰঙচুৱা হোৱাকৈ ফ্ৰাই কৰি ল'ম এইখিনি ভজা হৈ গৈছে এতিয়া মাংসখিনি আকৌ এবাৰ লুটিয়াই দিছোঁ মাংসখিনি ভালদৰে ফ্ৰাই হোৱাৰ পিছতে ইয়াত আলু কেপিচ দি দিছোঁ এইখিনি সময়তে মই পেষ্টখিনি বনাই লৈছিলোঁ এইখিনি এতিয়া দি দিছোঁ ভালদৰে গুটেইখিনি লৰাই দিছোঁ গেছৰ ফ্লেমটো একেবাৰে লো কৰি লৈছোঁ এইখিনি মছলাখিনি ভালদৰে মিক্স হোৱাৰ পিছতে ইয়াত মিক্সি জাৰটোত অলপমান পেষ্ট লাগি আছিল অলপমান পানী দি ভালদৰে মিক্স কৰি লৈ পানীখিনি মাংসত দি দিছোঁ এতিয়া গৰম মছলাৰ বাদে বাকি গুৰি মছলাখিনি দি দিছোঁ আৰু ভালদৰে লৰাই দিছোঁ ইয়াত মই 3 চামুচমান দৈ দি দিছোঁ এইটো অপচনেল হয় দৈ নিদিলেও টেষ্ট হয় দিলে আৰু বেছি খাবলৈ ভাল লাগে দৈখিনি দিয়াৰ পিছতে লগে লগে একেৰাহে লৰাই থাকিব লাগিব এতিয়া 10 মিনিট সময়ৰ কাৰণে ঢাকন দি থৈছিলোঁ এতিয়া মাংসখিনি এবাৰ ভালদৰে লৰাই দিছোঁ ইয়াত অলপমান মই চেনি দি দিছোঁ পুনৰ 5 মিনিট সময়ৰ কাৰণে ঢাকি থৈছিলোঁ মাংসখিনি প্ৰায় হৈ আহিছে ঠিক নমোৱাৰ আগে আগে ইয়াত এতিয়া গৰম মছলাখিনি দি দিছোঁ
ভালদৰে লৰাই লৈ 1 মিনিটমান সময়ৰ পিছতে গেছৰ ফ্লেমটো অফ কৰি দিম। এইখিনি মোৰ ৰেডি হৈ গ'ল। চাওকচোন ইমান ধুনীয়া হৈছে। খুব কম বস্তুৰে বনোৱা, কিন্তু খাবলৈ খুবেই টেষ্টি হয়। আপোনালোকেও ট্ৰাই কৰি চাবচোন। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ থাকিল।